হাই গাইজ, ৰ'ব কথাটো কৈ আছোঁ মই আগতে কাপোৰখিনি বেগত ভৰাই লওঁ। চ' বেগত ভৰাই লোৱাৰ পাছত গোটেইখিনি আপোনালোকক কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিবা, গোটেইখিনি গম পাই যাবা। চ' আৰু গোটেই ৰুমকেইটা তলা মাৰি দিলোঁ। এতিয়া বৰ্তমান ৰেডি। এতিয়া মোৰ মাইনাখন ওলাই লওঁ। চলো বলক বন্ধুসকল, আৰম্ভ কৰোঁ এতিয়া। চ' বন্ধুসকল, মই একচুৱেলি গৈ আছোঁ মোৰ সেই জন্ম জেগা মানে মোৰ মা দেউতাহঁতে থাকে, য'ত ঘৰত কোনো নাই, অকল মা দেউতা আৰু মই আৰু মানুহজনী, কাৰণ মা দেউতা গাঁৱত থাকে আৰু মই ইয়াত থাকোঁ। তো বলক যাই থাকোঁ আৰু গোটেই কথাখিনি আপোনালোকক কৈ আছোঁ। ৰ'ব মই ইয়াতে আগতে গাড়ীখন পেট্ৰল নাই, চ' পেট্ৰল ভৰাই লওঁ ফুল টেংকি, কাৰণ তাত সিফালে পেট্ৰল একো নাপায়। তো পেট্ৰল ভৰোৱা হৈ গ'ল। এতিয়া ইফালৰ পৰা সোমাই যাব লাগে গাঁৱলৈ। তো বলক। তো একচুৱেলি মানে মোৰ মানুহজনী মা দেউতা ঘৰত গৈ আছে, মানে আলহী খাবৰ কাৰণে, মানে মোৰ চুচুৰ বোৱা ঘৰত। এতিয়া ময়ে থৈ আহিছিলোঁ, 1 মাহমান হৈ গৈছে বৰ্তমান। তো তাকে ল'ব যাব, তাৰপৰা থ'ব অহা মানুহ নাই বোলে। সেই গড়েশ্বৰৰ হয় একচুৱেলি মোৰ মানুহজনী। তো মা দেউতাহঁতেও ফাৰ্ষ্ট টাইম যাব আলহী খাব। সেইকাৰণে ঘৰত মানে গৰু কেইজনীমান আছে, সেইটো চাব লাগে, আৰু ঘৰত কোনো মানুহ নাই, সেইকাৰণে মই তাত যাম। চ' ইমানেই। চ' গাইছ বলক, মানে গাঁৱৰ নাজাৰা কেনেকুৱা চাব পাৰিবা। একচুৱেলি মানে কি ক'ম আৰু ন, আমাৰ গাঁওখন একেবাৰে বেকৱাৰ্ড, ৰাস্তা পদূলি খুব ভাল নহয়, একেবাৰে বেয়া। চ' বৰ্তমান গৈ আছোঁ, এইখিনিতো ভাল, আকৌ ইফালে ভিতৰ বহুত বেয়া হৈ যায়। কি কৰিব, উপায় নাই, নৈপৰীয়া গাঁও যে, চব নৈয়ে বাৰিষা চব বেয়া কৰি দিয়ে। তো বৰ্তমান মই এতিয়া আধা পাইছোঁগৈ, আৰু গৈ পামগৈ, আৰু বেছি দূৰ নাই। চ' ইয়াৰ পৰা অকণমান মানে ৰাস্তাটো বনাই আছে, কমপ্লিট হোৱা নাই। ইয়াৰ পৰা ইফালে অকণমান ভাল ৰাস্তাটো, ইফালে হৈছে, এই টুকুৰাটো বনাই কমপ্লিট হোৱা নাই মানে। এইখন দেখি পোৱাখনে আমাৰ গাঁও, আৰু ইয়াৰ পৰা গ'লেতো চিধা হৈ প্ৰায় ইয়াৰ পৰা যাব নোৱাৰে, কিয় এইখন পথাৰ ইয়াৰ পৰা ইফালৰ পৰা ঘূৰি যাব লাগে মানে। গাইছ পাব হৈছে, আৰু বেছি দূৰ নাই,
আৰু ৰাস্তাৰ কণ্ডিশ্যন এয়া, এইখন নদী মানে লালি নদী, ইয়াৰ পৰা সোমাই যাব লাগে। গৈ পামগৈ আৰু বেছি দূৰ নাই। ধূলি বা তো গাইজ ফাইনেলি গাঁওখন পাই গ'লোঁ আৰু আমাৰ ঘৰখন পাবলৈ বাকী আছে, পালোগৈ আৰু। গাইজ কি ক'ম, দুখ লগা কথা, একেবাৰে বেক কৰাৰ জেগা, জন্ম জেগা মোৰ। ৰাস্তা পদূলি বেয়া, বাৰিষা পানী হয়, পানী আগতে বহুত হৈছিলে, এতিয়া বহুত কমতি বাৰু, প্ৰায় নাই। বাট ৰাস্তা পদূলি একেবাৰে বেয়া, কি ক'ম, উপায় নাই। চ' গাইজ ফাইনেলি আহি পালোঁ আমাৰ ঘৰ, এয়াই মোৰ ঘৰ, জন্ম ঘৰ। আৰু এইটোৱে দেখাটোৱে আমাৰ গোহালি ঘৰ, মানে গৰু ৰখা ঘৰটো, আৰু এইটো মোৰ ঘৰ। 2 hours later. চ' গাইজ গধূলি হ'ল, এতিয়া গৰু বন্ধা টাইম। চ' দেউতা লৈ আহি আছে গৰুকেইটা চৰাই মেলি। তো কালিৰ পৰা মোৰ ডিউটি গৰু চোৱা চিতা কৰা। তো ভিডিঅ'টো ইমানতে ৰাখোঁ, অহাকালিলৈ লগ পাম, বাই।